নমস্কাৰ মোৰ আনটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে বিশ্বকৰ্মা পূজা, সেইকাৰণে মোৰ স্কুটি মানে মামাই দিয়া স্কুটিখন ভালকৈ ধুই ল'ম। বহুত দিন হৈ গ'ল, মনতে নাই কেতিয়া ধুইছিলোঁ। মোৰ স্কুটি ধোৱা দেখি ভাইটিহঁতেও চাইকেল ধুম বুলি একদম আনি লৈছে। স্কুটি ধুই ময়ো গা ধুই ল'লোঁ। আৰু আজি মই বিশ্বকৰ্মাৰ উপলক্ষে ক্ষীৰ বনাবলৈ লৈছোঁ। প্ৰথমবাৰ বনাম, আগতে এবাৰো বনাই নাই পোৱা, কেনেকুৱা হয় গম নাপাওঁ। মই মানে নিজৰ মতে বনাইছোঁ আকৌ দেই, বেলেগে কেনেকৈ বনাই মই গম নাপাওঁ।